ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। সেই ৰেচিপিটো হৈছে কেঁচা মিঠৈ। গতিকে বেছি পলম নকৰি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমে মই কেঁচা মিঠৈ বনাবৰ বাবে প্ৰয়োজনীয় বস্তুকেইটা আপোনালোকৰ আগত দেখুৱাই লৈছোঁ। প্ৰথমে মই আপোনালোকক পিঠাগুড়ি দেখুৱাই লৈছোঁ। এয়া পিঠাগুড়ি আৰু এয়া চেনি, এয়া নাৰিকল মিক্সিত পিহি লৈছোঁ। ভালদৰে বাকলিবিলাক গুচাই লৈ বগা কৰি ভালদৰে গুচাই লৈছোঁ। এয়া হৈছে এইটো ঘিউ, অন্নপূৰ্ণা ঘিউ, আৰু এয়া বাদাম বাকলি গুচাই লৈছোঁ, ভজা বাদাম এইকেইটা। এতিয়া মই প্ৰথমে পিঠাগুড়ি লৈ লওঁ। এয়া মই প্ৰথমে 4 বাটি পিঠাগুড়ি লৈছোঁ। এতিয়া ইয়াত 2 বাটি চেনি এড কৰোঁ। সম্পূৰ্ণ 2 বাটি নহ'লেও হ'ব, অলপমান কম লৈছোঁ, যিহেতু পিঠাৰ পৰিমাণৰ ওপৰত চেনি নিৰ্ভৰ কৰিব কিমান লোৱা হ'ব। আৰু এয়া মই নাৰিকলৰ গুড়ি লৈছোঁ, নাৰিকল এবাটি নাৰিকলৰ গুড়ি লৈছোঁ। তাৰপিছত 2 চামুচ ঘিউ লৈছোঁ, অন্নপূৰ্ণা ঘিউ। এতিয়া ফালি লোৱা বাদাম অলপমান দিছোঁ। এয়া চামুচ পাউডাৰ গাখীৰ ইয়াত লগতে এড কৰি দিছোঁ। এতিয়া মই এইবিলাক ভালদৰে মিক্স কৰি লওঁ। এইদৰে সকলোবিলাক ভালদৰে মিক্স কৰি ল'ব লাগিব। ইয়াত মই পানী বা জুলীয়া গাখীৰ ইউজ কৰা নাই। এইবিলাক এনেকৈ শুকানেই সানি থাকিব লাগিব, যিহেতু পানী ব্যৱহাৰ কৰিলে মিঠৈবিলাক বেয়া হৈ যাব। এতিয়া এইদৰে শুকানে এইদৰে সানি থাকিলেই মিঠৈ বান্ধিব পৰা ধুনীয়া হৈ যাব। এইদৰে ভালকৈ মিক্স কৰি লোৱাৰ পিছত মিঠৈ বনাব পৰা হ'ব। সেয়েহে ইয়াত মই কোনো পানী বা গাখীৰ, পনীয়া গাখীৰ ইউজ কৰা নাই। মই পাউডাৰ গাখীৰ অলপমান দিছোঁ ইয়াত। ঘিউ পৰিমাণটো কম বেছ হ'ব পাৰে। আপুনি ঘিউ অলপমান সৰহকৈ দিওঁ বুলি ক'লেও দিব পাৰি, চেনিও অলপমান সৰহকৈ দিওঁ ক'লেও দিব পাৰি। সেইটো নিজৰ ইচ্ছামতে কম বেছ কৰিব পাৰি। এতিয়া মিঠৈ বনাব পৰা অৱস্থা হৈছে, সেয়েহে মই এতিয়া মিঠৈকেইটা বনাই লওঁ। এতিয়া মোৰ মিঠৈ বনাই হৈ গৈছে। যিহেতু মই কেঁচা মিঠৈহে খাই ভাল পাওঁ, সেইকাৰণে মই প্ৰায়ে কেঁচা মিঠৈ বনাওঁ, পকা মিঠৈ বেছি নবনাওঁ। এই কেঁচা মিঠৈটো 15 দিনমানলৈকে ভালে থাকে, বেয়া হৈ নাযায়। কাৰণ মই পানী আৰু পনীয়া গাখীৰ ব্যৱহাৰ কৰা নাই কাৰণে 15 দিনমান ভালদৰে থাকে। বৈয়ামত ভৰাই থ'ব লাগে, ভাল হৈ থাকে। সেয়েহে মই আজি আপোনালোকক মই ভাল পোৱা ৰেচিপিটো দেখুৱালোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে আপোনালোকেও বনাবলৈ চেষ্টা কৰিব বুলি মই আশা কৰিছোঁ, আৰু বনাই খাই কেনেকুৱা পালে তাকো জনাব বুলি মই আশা কৰিছোঁ। মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। তাৰ উপৰিও যিবিলাকে মোৰ ভিডিঅ'বিলাক চাই আছে, আজিলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকেও যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। আৰু বিশেষ নকওঁ, ইয়াকে কৈ মোৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।